হেল্ল' গাইজ, আজি এটা নতুন ব্লগ লৈ আহিছোঁ। সদায়নো আৰু কিমান খোৱাৰ ৰেচিপিবিলাককে বনাই থাকিম। আজি ভাবিলোঁ এটা ব্লগকে বনাওঁ। আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱা সোনকালে উঠি চাহ বনালোঁ। কাৰণ আজি ভাত বনাব নালাগে, কাৰণ হাজবেণ্ডৰ আজি অফিচ নাই। আৰু ৰাতিপুৱাই বনাইছোঁ পুৰি আৰু চাহ। চাহ খাই লোৱা। এতিয়া তেখেতক দিলোঁ চাহ আৰু মই ভাতৰ কাম কৰিবলৈ আগবাঢ়িলোঁ। এয়া ঘৰৰে বিলাহী আনিছোঁ, কচু শাক আৰু পদিনা। এয়া কাটি লৈছোঁ চজিনা, এয়া সৰিয়হ পিচি থৈছোঁ আৰু চাউলো তিয়াই থৈ দিছোঁ। এতিয়া প্ৰথমে কচু শাকখিনি বাছি লওঁ। কচু শাক বাচিবলৈ চবতকৈ সহজ। প্ৰথমতে কচুখিনি পাতবিলাক খুলি পেলাই চালেই হ'ল ভিতৰত কিবা আছেনে নাই। আৰু যদি একো নাথাকে তেতিয়াহ'লে পিছফালৰ ঠাৰিকণ অকণমান কাটিলেই হৈ গ'ল কচু শাক বচা। এতিয়া কচুখিনি এনেকৈ বাছি লওঁ। মই চবতকৈ বেছি কচু খায়ে ভাল পাওঁ, কাৰণ বনাবলৈও সহজ আৰু খাবলৈও খুবেই টেষ্টি। আৰু এতিয়া যিটো বতৰ, এইটো বতৰত কচু খোৱাটো বহুত বেছি ভাল। কাটিলা? তাৰ মাজতে ছোৱালীজনীয়ে দেখাবলৈ আহিছে, তাই হেনো নখ কাটিলে। কি বাৰু আৰু কোৱাচোন? মই ব্লগ বনাই থকা দেখি তাই এবাৰ কেমেৰালৈ চাই আৰু এবাৰ মই কাম কৰি থকা চাই। নহয় যে এয়া কচু শাক। নহয় পালেং শাক। নহয় কচু। এই আৰু এয়া কি পালেং। কোৱাচোন? পালেং শাক। নহয় এটা গোন্ধি চোৱাচোন। কি শাক হেয়া? গোন্ধি চোৱাচোন। শাক নহয় সেইটো। কেনেকৈ গোন্ধাইছে? ধুনীয়ানে? নহয় এইটো পদিনা। পদিনা শাক। পদিনা, পদিনা পাত। পদিনা শাক। এতিয়া চাটনি বনাই খাবানে? খাম। ঠিক আছে। এতিয়া তাৰ লগতে পদিনাও আনিছিলোঁ। দেখিছোঁ পদিনাকেইডাল বাচিবলৈ লৈ পেলাই তাত অকণমান শিপা আছে। আমাৰ ঘৰত পদিনা আছেই, তথাপিও এইটো পদিনাকেইটাৰ পাতকেইটা বহুত ডাঙৰ ডাঙৰ দেখিছোঁ। সেইকাৰণে ভাবিছোঁ পদিনাকেইডাল ৰুই থ'ম। এতিয়া কচু শাকখিনি ধুলোঁ, ধুই লৈ পেলাই এতিয়া কুকাৰত দি হুইচেল মাৰি ল'ব লাগিব। এতিয়া এইখিনি বইল কৰি ল'ম। কচু তৰকাৰী আজি দুটা মানিমুনি হুইচেল দিলেই আৰু হৈ যায়। এতিয়া মাছ লৈছিলোঁ ৰাতিপুৱা, শ'ল মাছখিনি বাছি দিছে, তথাপিও মানে ভালকৈ বাকলিবিলাক নুগুচালে মোৰ ভাল নালাগে। সেইকাৰণে আকৌ এবাৰ শ'ল মাছখিনি এনেকৈ বাছি লৈছোঁ ভালকৈ। কচু শাকৰ চিটিও আহি গ'ল আৰু পদিনাখিনি তিয়াই থৈ দিছোঁ, এতিয়া বালিখিনি গুচি যায়। তাৰ লগতে এতিয়া মাছখিনিতো নিমখ হালধি সানি থৈ দিওঁ। এতিয়া মাছখিনি এনেকৈ ৰেডি কৰি থৈ দিলে পিছত ভাজিবলৈ সুবিধা হয়। কচুখিনি বইল কৰি পেলাই পানীখিনি পেলাই লৈছোঁ। এওঁলোক আকৌ যায় বজাৰলৈ। আমাৰ মানে পানীৰ কানেকশ্যন কৰা নাছিলে, গতিকে পানীৰ কানেকশ্যনৰ কাৰণে বস্তুবোৰ আনিবলৈ যায়। এনেওতো সময় নাপায়েই, সেইকাৰণে আৰু দেওবাৰে যায়। বাই বাই। ছোৱালীজনীকো লগত গৈছে। ভালেই হ'ব, এতিয়া ভাতকেইটা বনাই লওঁ শান্তিত। এতিয়া তেলত দিছোঁ কালজিৰা আৰু নহৰু আৰু কেঁচা জলকীয়া দি পেলাই বইল কৰি থোৱা কচুখিনি দি দিছোঁ। এইখিনিতে মানে মোৰ ভুল এটা হ'ল, মানে ভিডিঅ' কৰাৰ ধান্দাত মই হেৰিকেইটা দিবলৈ পাহৰিলোঁৱেই, বিলাহীকেইটা দিবলৈ পাহৰিলোঁ। এতিয়া বিলাহীখিনি দিলোঁ, দি লৈ পেলাই কচুখিনি ভাজিছোঁ। নহ'লে প্ৰথমতে বিলাহীখিনি দি পেলাই বিলাহীখিনি সিজাৰ পিছত কচুখিনি দিবও পাৰে, নহ'লে একেলগেও ভাজিব পাৰে। কিন্তু বিলাহীখিনি আগত দিলে খাবলৈ বেছি ভাল হয়। পদিনাখিনিও মই চাটনি বনাই লওঁ। পদিনাৰ কাৰণে মই তেতেলী এনেকৈ থৈ দিওঁ। যেতিয়া তেতেলীৰ ছিজন হয় তেতিয়া তেতেলীখিনি আনি পেলাই অকণমান ৰ'দত শুকুৱাই মিঠাতেল সানি পেলাই থৈ দিওঁ ফ্ৰিজত। ফ্ৰিজত নথ'লেও হয়, কিন্তু মই ফ্ৰিজত থওঁ। আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়া গুটিবোৰ গুচাই পেলাই এনেকৈ পদিনা চাটনিত দিওঁ, নহ'লে তৰকাৰী বনাইও খাব পাৰি। এতিয়া এইখিনি চাটনিখিনি বনাই ল'লোঁ। তাৰ মাজতে আকৌ কাপোৰকেইটাও সামৰি লৈছোঁ। মানে দেওবাৰৰ দিনটোত মোৰ কামেই শেষ নহয়। এতিয়া বাজিল 1টা আৰু সিহঁতলৈ ৰৈ আছোঁ, সিহঁত আহিয়ে পোৱাহি নাই। বাৰু তাৰ পাছত যেনিবা আহি পালেহি আৰু। কি আনিলা এইটো? যি ফূৰ্তি। কি আনিলা? এয়া আনিছে পানীৰ পাইপ আৰু চিনটেক্স। অকলে পানীৰ পাইপবোৰ এনেকৈ থৈছেগৈ। পাৰিবা যোৱা, বাহুবলি তুমি। এয়া ঘৰৰ আগফালে টাব কেইটামান সজাই ৰাখিছোঁ, আৰু পিছত আনিম আৰু ভালকৈ। এতিয়া যিকেইটা আছে সেইকেইটাকে সজাই ৰাখিছোঁ। এতিয়া দুপৰীয়া ভাত বহাৰ সময়ো হ'ল।
তাইক কৈছোঁ পানীৰ গিলাচকেইটা থ'বৰ কাৰণে। এয়া বনালোঁ চজিনা আৰু সৰিয়হৰ চৰচৰি, কচু ভাজি, পদিনা চাটনি আৰু মানিমুনি আৰু নৰসিংহ দি পেলাই মাছ বনাইছিলোঁ। আহা দেওবাৰৰ দিনটোত আমি গোটেইকেইটাই এনেকৈ একেলগে খাওঁ, কাৰণ এনেই সপ্তাহৰ বাকীকেইটা দিনতো তেওঁৰ অফিচ থাকে আৰু তাইও স্কুললৈ যায়। সেইকাৰণে যেতিয়াই সময় পাওঁ তেতিয়া আমি গোটেইকেইটাই একেলগে খাওঁ। আজি খানা কেনেকুৱা হৈছে? মজা কচু খোৱা। এতিয়া খাই বৈ হৈ গ'ল, অকণমান চুপাৰিও খাই ল'লোঁ তাৰ লগতে। খাই লৈ এতিয়া দেখিছোঁ ছোৱালীজনীয়ে কামত ব্যস্ত হৈ আছে। ওচৰত গৈ চাইছোঁগৈ, দেখিছোঁ তাই সেইডাল মুচি আছে। বা এনেকুৱা ছোৱালীজনী কাক নালাগে বাৰু, মোক যদি অকণমান এনেকৈ সহায় কৰি দিয়ে। যদিও তাইৰ বয়সটো কম, কিন্তু তাই মোক বহুত বুজি পায়। আৰু মই কৰি থকা কামবোৰ দেখি পেলাই তাইও এনেকৈ আজিকালি মোৰ লগত মানে চেষ্টা কৰে আৰু কাম কৰিবলৈ। বা মোৰ বহুত ভাল ছোৱালী দেই, মোক হেল্প কৰি দিয়ে দেই। দেখিছেনে তাই কেনেকৈ মুচিছে? এতিয়া শুবলৈ কৈছোঁ, তাই মানে নাই শুৱা, তাই এডাল মুচি পেলাইহে শুব। তেনেকেই গধূলি হ'ল আৰু গধূলি ভাবিছোঁ অকণমান বাহিৰলৈ ওলাই যাওঁ। ঘৰুৱা কেইটামান বজাৰো আছিলে গধূলি সময়ত, সেইকাৰণে বোলো অকণ ওলাইও যোৱা হ'ব, বজাৰকেইটাও কৰা হ'ব। এয়া ওলাইছোঁ গধূলি স্মাৰ্ট বজাৰলৈ। যিহেতু স্কুটিত যাম, স্কুটিততো হেলমেটটো পিন্ধিবই লাগে। পালোহি স্মাৰ্ট বজাৰ, আৰু স্মাৰ্ট বজাৰত পাই দেখিছোঁ ইয়াত ধেৰ কাপোৰ কানিও আছে আৰু গ্ৰ'চাৰীৰ বস্তুবিলাকো আছে, আৰু লগতে কিটচেনৰ বস্তুবিলাকো পায়। ভালেই দোকানখন। প্ৰথমতে কাপোৰবিলাক চাই ল'লোঁ, যিহেতু এতিয়া কাপোৰ কিনিব হোৱা নাই বাৰু। আমি ঘৰৰ মাহৰ বজাৰ কৰিবলৈহে আহিছিলোঁ। মাহৰ বজাৰ মানে এইবিলাক দালি, চেনি, চাহপাত এইবোৰ আৰু। তো মই মাহটোৰ কাৰণে একেবাৰতে বজাৰ কৰি লওঁ। এইবিলাক এনেকৈ কৰিলে সস্তাও হয় আৰু বাৰে বাৰে তেতিয়া বজাৰলৈ গৈ থাকিবও নালাগে। ইয়াত চব বস্তুৱেই আছে, মানে সৰু সুৰা বস্তুৰ পৰা আদি কৰি আপোনাৰ ডাঙৰ ডাঙৰ এপ্লায়েঞ্চবিলাকো ইয়াত পায়। এইবিলাক বেটাৰী, ডিছ ৱাশ্বাৰ, ঘৰৰ প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই ইয়াত পায়। মাহৰ কাৰণে ধৰি লওক আপোনালোকৰ যিখিনি বস্তু লাগে তাত বহুত ডিছকাউণ্ট থাকে। মাহৰ পহিলা সপ্তাহতে যদি বজাৰ কৰে তেতিয়াহ'লে আপোনালোকে ডিছকাউণ্ট বহুতখিনি পাব। এতিয়া ঘৰ সজাবৰ কাৰণে ইয়াত ধুনীয়া ধুনীয়া চীনামাটিৰ এইবিলাক পটবিলাকো আছে। এইটো যে ইমান ভাল লাগিছে, কিন্তু লোৱাহে নহ'ল। আনিম কেতিয়াবা আকৌ পিছত গ'লে। আৰু আমি যে বস্তু লৈছোঁ, তাই মানে তাইৰ নিজৰ খেলা বস্তু পূৰা ভৰাইছে আৰু তাত। দেউতাকে কৈ আছে নালাগে, আৰু তাইক মানে তাই যিমান দেখিছে চব তাইক লাগে। এনেকৈ আমাৰ বজাৰ কৰি হৈ গ'ল। আৰু এতিয়া এয়া দেখিছে কিমান বজাৰ কৰিছোঁ। দুটা মোনাত বজাৰ হৈছে। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।